Guys, welcome back to my channel. আজি অলপ কুক কৰো আহক মই মোৰ হবিটো হল কুকিং কৰা মই কুকিং কৰি ভাল পাওঁ মানে মাজে মাজে এটা দুটা খানা বনাও বিৰিয়ানী পোলাও হেবোৰ খানা মই ভাল পাওঁ আৰু স্পাইসি টাইপ খানা আজি অলপ বেগন কা ভর্তা বনাম বুলি ভাবিছো বেগন কা ভর্তা কেনেকৈ বনাও আজি মই আপোনালোকক দেখুৱাম ৰেচিপি নহয় আনে মই কেনেকৈ বনাইছো হেতুহে দেখুৱাম ঠিক আছে ইয়াৰ বাবে আমি দুটা গোল গোল বেঙেনা লম গোল ললো হাল দুটা ললো ওয়াশিং কৰি লৈছো এতিয়া কাটি আদা নহৰু কাটি লৈছো ধুই পিনি চাফা কৰি থৈছো আৰু ইফালে এনেকে কাটিছো আচল অলপ হেৰি কৰি দিবা থৈ দিবা এনেকে কাটি ভিতৰত মানে লটো সোমাই দিম যাতে এইটো বাচ্চা সিজি যায় এনেকে সানি লম ভালদৰে বেগেনা এটা আমাৰ পুৰা হৈ গ'ল ইফালে আমি ধনিয়া কাটি থৈছো সৰুকৈ কাটি অকণমান থৈছো আৰু মই তিনিটা জালুক লৈছো জালুককেইটা পুৰি লৈছো যাতে স্মোকি ফ্লেভাৰটো আহে আৰু পিঁয়াজ আছে ইয়াতে এতিয়া মই বাকলি গুচাম বাকলি গুচোৱাখিনি নেদেখাওঁ একেবাৰে গুচোৱা হোৱাৰ পিছত ঠিক আছে চাই থাকিব বাকলিটো এটাৰ গুচোৱা হ'ল ভালকৈ বেঙেনাটো মানে ভালকৈ বাকলিটো গুচোৱা হৈছে ওলাই আহিছে কাৰণ ইয়াতে মই মিঠাতেল দিছিলোঁ তো এইকাৰণে ওলাই আহিছে ভালকৈ তো আপোনালোকেও দি চাব একবাৰ ট্ৰাই কৰি চাব ভেৰি চিম্পল তো এনেকুৱা চামুচ এখনেৰে মই এনেকৈ হেঁচি দিছোঁ যাতে মানে গোটাৰ পৰা একদম মানে পাতল হৈ যায় আৰু এটা বেঙেনা আহি আছে কুক হৈ আছে এতিয়া সিজি আছে ঠিক আছে তো এতিয়া 2 নম্বৰ বেঙেনাটো আমাৰ আহি পাল উপস্থিত হ'ল আৰু ইয়াতে বিলাহীটোও পুৰি হৈ গ'ল তো আমাৰ পিটিকাটো ৰেডি হ'ল ধনিয়া দিলোঁ এতিয়া মিক্স কৰি দিম ইয়ামি হৈছিল মই খাই চাইছিলোঁ ইয়াতে মিঠাতেল চিঠাতেল চব আছে ধনিয়া ফ্লেভাৰটো মানে বহুত ভাল আহিছে বিলাহী দিয়াৰ বাবে বিলাহী পুৰি দিলে খাই ভাল লাগে এছামিজ ষ্টাইল বেঙেনা পিটিকা বেঙেন কা ভৰ্তা বুলি কয় সেইটো হিন্দীত ৱাও গাইছ একেবাৰে ঘামি আছোঁ গৰমত এইমাত্ৰ খোৱা হ'ল বহুত ভাল লাগিল বেঙেনাৰ পিটিকাটো খাই মানে বহুত ভাল লাগিছে আৰু ক'ব নালাগে বিলাহী পুৰি আৰু বেঙেনা পুৰি খাই পিটিকাখিনি ভাল লাগিল খাই আপোনালোকেও ট্ৰাই কৰি চাব ভেৰি ইজি তো আজিলৈকে এইখিনিয়ে বাই গাইজ লাভ ইউ অল